Hello everyone, welcome to my new mini vlog. আজি ইউনিভাৰ্চিটি গৈছিলো তাত আছিল আমাৰ সাবজেক্ট সিলেকশন সেকেন্ড সেমিস্টাৰ বিকজ এনবি মতে আজিকালি আমাৰ 7টা সাবজেক্ট তাৰে 5টা সাবজেক্ট সিলেক্ট কৰিব আছিল আৰু আজি আছিল আমাৰ বালাকাৰ বাৰ্থডে হাই মই তোমাৰ ভিডিও চাই থাকো আজি লগ পালো খুব ভাল লাগিল এয়া আমাৰ হাই সেশন চলি আছে আৰু লাষ্টৰ তিনটা অলপ কনফিউজ হাই দিয়াত কাৰণ কি তেহেতে মোক চিনি নাপায় আৰু ময়ো তেহেতক চিনি নাপাওঁ তাৰপিছত বালাকাই কাবাক আইচক্ৰীম খোৱালে আৰু কাবাক যি মন যায় তাকে খোৱালে বাট মই একো নাখালোঁ কাৰণ কি মোৰ পেটটো হৈ আছিল বেয়া তাৰপিছত চাব পাৰে আমাৰ জেনিফাৰে আইচক্ৰীম টেষ্টিং কৰি আছে চ' জেনিফাৰ মই আৰু জেনিকা গুচি আহি লৈ পেলাই মই নামি পেলাই মোৰ পেষ্ট্ৰি এটা খাব মন গ'ল মই পেষ্ট্ৰি এটা খাই দেউতাৰ লগত GMC চলে গৈছিলোঁ তাত গৈ দেউতাই মই চাহ একাপ খালোঁ এয়া চাওক তুমন দাদা আহি গ'ল GMCলৈ গৈছিলোঁ কাৰণ কি ককাৰ ডেথ চাৰ্টিফিকেটখন উলিয়াব লগা আছিল এয়া চাওক কেশৰ খুৰাৰ মোৰ ফেভৰেট চকলেট